নাই এইটোতো এটা অযুক্তিকৰ কথা আমি যদি পাওঁ BPF আৰু UPPLৰ মাজত যিটো আলোচনাৰ প্ৰক্ৰিয়া আছিলে সেইটো 25ক লৈ পেলাই 2025 আৰু এই আলোচনাৰ মেইন কাৰণটো আছিলে যে বিটিআৰ বাকী ৰাইজে বিচাৰিছিল যে ইয়াৰ দুটা দল ইয়াৰ আঞ্চলিক দল একেলগে কাম কৰিলে বেছি ভাল হ'ব অঞ্চলৰ ৰাইজৰ কাৰণে বিটিআৰ বাকী ৰাইজৰ কাৰণে সেইটো লক্ষ্য ৰাখি পেলাই ৰাইজে আহ্বান জনাইছিল আৰু সেই আহ্বানটো হোৱাৰি জনাই পেলাই আমি তেওঁলোকৰ লগত কথা পাতিছে তেওঁলোকে আমাৰ লগত কথা পাতিছে আনুষ্ঠানিকভাৱে হোৱা নাই এইটো ইনফৰ্মেল আলোচনা কৰা হৈছে ইয়াৰ কৰা হৈছিল যে আমাৰ আগন্তুক 2025ত কেনেবাকৈ আমি অলপ মিলা প্ৰীতিৰে যদি খেলা হয় তেতিয়া ভাল এটা চৰকাৰ আমি পাব পাৰোঁ ইয়াত কোন সেভ হ'ব কোন কি হ'ব এই কথাটো অহাই নাই আৰু কেনেকৈ কৰিব এইটো অহাই নাই জাষ্ট পৰিৱেশৰ ওপৰত আমি চৰ্চা কৰিছে তো এনেকুৱা এটা পৰিৱেশত তেখেতে কি যুক্তিৰ কেনেকৈ এই ধৰণৰ কথাটো ক'লে এইটো আমাৰ কাৰণে খুব আনফৰ্চুনেট আৰু মানে দোষাৰোপ কৰাৰ কোনো যুক্তিয়ে নাথাকে এতিয়াও সেই আলোচনাটো হৈ যাওক আমি বিচাৰোঁ আলোচনা ফলপ্ৰসূ হওক সেইটো আমি বিচাৰিছোঁ কিন্তু তেখেতে এনেকৈ যদি পালৰি কাটি পেলাই যদি কথাবিলাক যদি কোৱা হয় ইয়াৰ ওপৰত হয়তো ৰাইজে বিচাৰ কৰিব আৰু ৰাইজে সিদ্ধান্ত ল'ব আমি এটা দল হিচাপে কাম কৰি আছোঁ ইতিমধ্যে আমাৰ অসম চৰকাৰ BTC চৰকাৰ আমি একেলগে মানে BJPৰ লগত আমি একেলগে চৰকাৰ চলাই আছোঁ তো BJPক এৰি দিয়াৰ কোনো প্ৰশ্নই নাহে আৰু কোনোবা দলক ভয় কৰি পেলাই কোনোবাক মানে আঁতৰিবৰ কাৰণে যে আমি দুইটা UPPL আৰু BP আমি লগ লাগিম এই কথাটো একেবাৰে মিছা বোকাত মিছা এইটো ক'ব নালাগে এইটো একেবাৰে ভাল লগা নাই আমি এইটো তেনেকেই নহয় আৰু এটা ৰেছপনচিবল দায়িত্বত থকা মানুহ ৰেছপনচিবল মানে নেতা হিচাপে তেনেকৈ কথা কোৱাটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক